নমস্কাৰ বন্ধুসকল, ৰঙালী বিহুৰ অলেখ 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 শুভকামনা। ভূপেন হাজৰিকাদেৱে কৈ গৈছিলে, বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ ই হাহ। এপ্ৰিলৰ 14 তাৰিখৰ পৰা আমি আমাৰ আদৰৰ ৰঙালী বিহুটো পালন কৰি আহিছো প্ৰত্যেক বছৰ। কিন্তু কেতিয়াবা ভাবি চাইছেনে, এইখিনি সময়তে কিয় পালন কৰোঁ আমি ৰঙালী বিহু? সকলোতকৈ অসমীয়া বুকুৰ আপোন এটি উৎসৱ ৰঙালী বিহু আমি এইখিনি সময়তে কিয় পালন কৰা হয়? ফাগুনৰ পছোৱা জাকে, যি জাকে আমাৰ মনত বহুত কিছুমান বেয়া চিন্তা আনে, বহুতৰে মনত কিছুমানৰ বাবে প্ৰেম নামি আহে, আকৌ কিছুমানৰ কাৰণে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ লৈ আহে। তাৰপিছত চতৰ ৰ'দ জাকে আমাৰ দেহ মন সকলো পুৰি পেলায়। তাৰপিছত জাষ্ট ৰঙালী বিহুৰ কেইদিনমান আগৰ পৰাই আমাৰ ধৰাখন জীপাল কৰি তুলিবলৈ কেইটোপালমান বৰষা নামি আহে আৰু গছ বন ফুল সকলোৱে এটা নতুন ৰূপ লয়। তেনেকৈ জীপাল হৈ উঠে আমাৰ নিজৰ মনবিলাক। আমাৰ মনৰ মাজত কোনো কাৰণ নোহোৱাকৈ এটা আনন্দৰ ভাৱ জাগি উঠে। মন যায় আনন্দ কৰিবলৈ। লগ সমনীয়া, বন্ধু বান্ধৱ, আত্মীয় কুটুম সকলোৰে লগত মিলি জীৱনটো আনন্দৰে পাৰ কৰিবলৈ এটা নতুন আশা, নতুন উদ্যম আমাৰ মনত জন্ম হয়। সেইটো কাৰণে চাগে আমি পালন কৰোঁ আমাৰ মৰমৰ অতি আদৰৰ ৰঙালী বিহু। স্প্ৰিং ছিজন, যিটো আমাৰ ইংলিছত স্প্ৰিং ছিজন বুলি কোৱা হয়, সেইটো এইখিনি সময়ৰ পৰা আৰম্ভণি হয়, যিটো সময়ত আমাৰ খেতি পথাৰত নতুনকৈ বিশেষকৈ যদি আমি ধানৰ কথা ক'বলৈ যাওঁ, নতুন শালি ধান ৰুবলৈ আমাৰ কৃষক সমাজে এটা যো-জা কৰে। আৰু সেইবাবে এই উৎসৱটোত কৃষিৰো অন্যতম এটা ভূমিকা আছে। আমি ৰঙালী বিহুৰ প্ৰথম দিনাই গৰু বিহু পালন কৰোঁ, যাতে আমাৰ গৌ মাতাই আমাৰ সকলোখিনি দুগ্ধদানৰ পৰা আদি কৰি আমাৰ খেতি পথাৰতো সকলোখিনি সহায় সহযোগিতা কৰে। 7টা বিহু আছে, মই ইমানখিনি নাজানো। মই জ্যেষ্ঠজনৰ পৰা যিখিনি শিকিছোঁ বা সৰুৰ পৰা এতিয়ালৈকে যি দেখি আহিছোঁ, সেইখিনিৰ ওপৰত ভিত্তি কৰি নিজৰ এটা পইণ্ট অফ ভিউ আপোনালোকৰ আগত দাঙি ধৰিলোঁ। গতিকে সকলোৱে আনন্দ কৰক, সুখত থাকক। এই অসমীয়া নতুন বছৰটো আপোনালোকৰ বাবে সমৃদ্ধিশালী হওক। ধন্যবাদ।